কিছুমান উৎপতীয়া ল'ৰা ছোৱালী থাকে আপুনি থাকে, দেখিছে থাকে, চাগে। থাকে। সেই উৎপতীয়া ল'ৰা ছোৱালীবিলাকক কণ্ট্ৰল কৰিবৰ কাৰণে যেতিয়া পুলিচ বাহিনী আহিবলগীয়া হয় বিৰাট কষ্ট, বহুত কষ্ট। বেহাৰবাৰী ইমান বেছি মানে পপুলাৰ হোৱা নাই বৰ্তমান। এতিয়া আহি মানে ক'ব পাত্তাই পোৱা নাই তাৰমানে। চেইনটো ছিঙি গ'ল ন, আগতে যে চেইন চিষ্টেম থাকে ন এইটো লাইনত। শান্তি শৃংখলা বজাই যেতিয়া অনুষ্ঠানটো পাৰ কৰাই লৈ যায়। আজি ৰংমেলা টিভিৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী, যাৰ নামেই পৰিচয়। আমি তেখেতৰ মুখেদিয়ে তেখেতৰ পৰিচয়টো জানিব বিচাৰোঁ। নমস্কাৰ। নমস্কাৰ, মোৰ নামটো ব্ৰজেন ভাইকন। ব্ৰজেন ভাইকন, ভাইকন ব্ৰজেন, কিন্তু ইয়াতে আমি এটা ৰহস্য দেখা পাইছোঁ। আপোনাৰ ব্ৰজেন টাইটেল নে ভাইকনটো টাইটেল? ইয়াতে টাইটেল এটাও নাই। তেতিয়াহ'লে টাইটেল এটা থাকিব লাগিব। উপাধি নাই, দুটা নাম। উপাধিটো কি আপোনাৰ? উপাধিটো মোৰ ঠাকুৰীয়া, ব্ৰজেন ঠাকুৰীয়া। মোৰ অফিচিয়েলি যিটো নাম হয় ব্ৰজেন ঠাকুৰীয়া, আৰু ব্ৰজেন ভাইকন। ভাইকনটো হ'ল মোৰ নিক নেম, ঘৰুৱা নাম। ঘৰুৱা নাম ব্ৰজেন ঠাকুৰীয়া। আমি এতিয়া ব্ৰজেন ভাইকন বুলি আমি সকলোৱে চিনি পাওঁ। মানে অসমত জনপ্ৰিয় নামটো হ'ল ব্ৰজেন ভাইকন। এতিয়া ব্ৰজেন ভাইকন তেখেতৰ লগত কথা পাতিম আমি একেবাৰে অন্তৰংগভাৱে। আজি তেখেত এগৰাকী পুলিচ বিষয়া, এগৰাকী অভিনেতা, ভাল কবি, চিত্ৰশিল্পী, এগৰাকী ভাল ঘোষক, এনাউন্সাৰ, আৰু মডেলিঙতো তেখেতৰ যথেষ্ট সুনাম আছে। আমি এফালৰ পৰা কথাবোৰ সুধি যাম। এতিয়া প্ৰথম কথাটো আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাৰ পেচা দুবিধ মেইনলি আমি পাইছোঁ। এবিধ হ'ল পুলিচ, আনবিধ হ'ল অভিনেতা। এই কৰ্মক্ষেত্ৰত পুলিচ বা অভিনেতা হিচাপে আপোনাক অকণমান পাজল নলগাই নে কেতিয়াবা? একচুৱেলি প্ৰথমতে কৈ লওঁ যে মোৰ ফাইনেল মানে যিটো মানে পাৰ্মানেণ্ট মানে প্ৰফেশ্যন হ'ল চাকৰি। আচ্ছা। তাৰপিছতে এইটো আচলতে পেশ্যন। মোৰ ইচ্ছা আছিলে এজন অভিনেতা হ'ব, বা মানে মানে মানুহে জানক দুই চাৰিজনে। সেইটো হিচাপত মই অভিনেতা হিচাপে আহিলোঁ। তো আপুনি যিটো প্ৰশ্ন কৰিলে সেই কুৱেশ্যনৰ এনচাৰ এটাই হ'ব যে বিৰাট কষ্ট, বহুত কষ্ট। আচ্ছা আচ্ছা। দুটা একদম সম্পূৰ্ণ বিপৰীত দিশৰ তাৰমানে। হয়, এটা প্ৰশাসন বিভাগটো বেলেগ, আৰু অভিনেতা বা সাহিত্য সংস্কৃতি বিভাগটো টোটেলি বেলেগ তাৰমানে। কষ্ট হয়, বহুত কষ্ট। স্বাভাৱিকতে হ'ব। এটা অভিনয় জগত মানে সাহিত্য জগতৰ এটা অংশ, হয় নহয়? আৰু আপুনি পেছাত এজন পুলিচ বিভাগত চাকৰি কৰা ব্যক্তি, গতিকে আপোনাৰ সেইটো এটা সম্পূৰ্ণ দায়িত্বশীল চাকৰি পোষ্ট, নহয় জানো? এতিয়া আপোনাক মই সুধিব বিচাৰোঁ, আপুনি এজন বাৰু ঠিকে আছে অভিনেতাও হ'ল, আপুনি পুলিচৰ চাকৰিয়ালো হ'ল। আপুনি এতিয়া চাপ'জ এখন মঞ্চত অভিনয় কৰি আছে। মঞ্চখনত অভিনয় কৰি থকা অৱস্থাত গেলাৰীৰ পৰাই বা দৰ্শকসকলৰ মাজৰ পৰা কিছুমান উৎপতীয়া ল'ৰা ছোৱালী থাকে, আপুনি দেখিছে। সেই উৎপতীয়া ল'ৰা ছোৱালীবিলাকক কণ্ট্ৰল কৰিবৰ কাৰণে যেতিয়া পুলিচ বাহিনী আহিবলগীয়া হয় বা তেওঁলোকে যেতিয়া উৎপাত কৰি থাকে, আপুনি অভিনয় কৰি থকাৰ মাজত আপোনাৰ কেনেকুৱা ভাৱ হয়? তেতিয়া তাৰমানে কি হয়, সেই সময়খিনিত মই যেতিয়া অভিনেতা বা মই ঘোষক হিচাপেও যেতিয়া বহুতকেইটা মঞ্চ থাকোঁ, তলত যেতিয়া উৎপাত বেছি হয়, পুলিচ বা আমাৰ যিখিনি মানে চিকিউৰিটি মানুহখিনি থাকে তাৰমানে, আৰু তেখেতসকলে হয়তো কেতিয়াবা লাঠি চাৰ্জো কৰিবলগীয়া হয়, ঠেলা হেঁচা হয়। তো সেইখিনি সময়ত মই এজন ঘোষক বা এজন অভিনেতা হিচাপে থাকোঁ, হয়, কিন্তু ভিতৰৰ পৰাতো মই এজন পুলিচ। হয়, সেইটোৱে ভাবিছোঁ আমি কেনেকৈ কৰি, আপুনি কেনেকৈ মেইনটেইন কৰিলে? সেইকাৰণে মই কি কৰোঁ, বিশেষভাৱে যেতিয়া মই ঘোষক হিচাপে মঞ্চত থাকোঁ, মই বাৰম্বাৰ এটা কথাই এনাউন্সমেণ্ট কৰোঁ যে শান্তি শৃংখলা বজাই যেতিয়া অনুষ্ঠানটো পাৰ কৰাই লৈ যায়, তাৰ বাবে সহযোগ কৰক। তাৰমানে সেইটো ৱৰ্ডটো তাৰমানে একচুৱেলি ঘোষক হিচাপে কোৱাৰ উপৰিও এজন যে আৰক্ষী বিভাগত চাকৰি কৰা ব্যক্তি হিচাপেও তাৰমানে এইখিনি কথা মোৰ ওলাই যায়। কাৰণ কিয়, মইতো যদি মই ইউনিফৰ্মটো পিন্ধি থাকিলোহেঁতেন তেতিয়া মোৰতো চাগে নামি যাবলগীয়া হ'লহেঁতেন। যাতে সেই পৰ্যায়লৈকে যাতে নাযায়, সেইকাৰণে অনুৰোধ কৰে শান্তি শৃংখলাৰে অনুষ্ঠান উপভোগ কৰক। আৰু বহুত ঠাইত তেনেকুৱা পাইছোঁ, তো তেনেকৈ বহুত মেনেজো হৈছে। তেনেকুৱা আছে নেকি একদম এটা সাংঘাতিক আপোনাৰ মনত ৰাখিব? আছে আছে আছে। এইটোতো বিৰাট ডাঙৰ হৈছিলে। সেইদিনাখন কি হ'ল, মৰিগাঁৱত প্ৰগ্ৰাম জগদ্ধাত্ৰী পূজা আছিলে।
জ্যোতি পূজা তাতে ডেন্স কম্পিটিশ্যন হৈছিলে তাতে মোক ঘোষক হিচাপে মাতিলে মানে থাকে ন এটা চাম থাকে আৰু সময়ত অলপ বেলেগ হৈ যায় তো বিৰাট কাজিয়া লগাৰ পিছত তাৰমানে কি মৰিগাঁও থানাৰ পৰা বহুতখিনি দূৰ হয় তাৰমানে আচ্ছা লোকেল থানাৰ পৰা বহুত দূৰ হয়তো পুলিচ আহোঁতে বহুত দেৰি হ'ল তো গাঁৱৰ সভাৰ মানুহখিনি থাকিলে মানে ভালেখিনি যুদ্ধ হ'ল তেতিয়া লাষ্টত উপায় নাপায় মই মঞ্চৰ পৰাই তাৰমানে এইটো গালি দিলোঁ ভাল কাজিয়া তাৰপিছত প্ৰগ্ৰেমটো নহ'লেই বাৰু প্ৰগ্ৰেম কেঞ্চেল হৈ গ'ল তাৰমানে দুটা ফইট আচ্ছা আচ্ছা কাজিয়া লাগিলে সেইটো মানে স্মৰণীয় হৈ থাকিল আমাৰ অসমীয়া সমাজৰ অসমীয়া ডেকা যুৱক যুৱতীসকলে এনেও আৱেগিক হয় নহয় আৱেগিক অলপতে মানে বিচাৰ বিবেচনাবোৰ হেৰুৱাই পেলাই ঘপকে কিবা এটা কৰি পেলাই আমি আশা কৰিছোঁ এই মঞ্চৰ পৰাই সকলো ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা আদৰ্শ হওক হয় নহয় সেইটো হ'ব লাগে আচ্ছা এতিয়া আপোনাক মঞ্চৰ কথা ক'বলৈ আমি সুধোঁ আপুনি মঞ্চ জগতলৈ বা অভিনয় জগতলৈ কেতিয়া আপোনাৰ আগমন হ'ল মই তেতিয়া ধৰক আমি সৰু থাকোঁতে বাৰু স্কুলত থাকোঁতে নাটক এখন দুখন কৰিছিলোঁ তাৰপিছতে যেতিয়া পালোঁ আমি প্ৰথমমান ড্ৰামা শিকিলোঁ এক্টিং শিকিলোঁ বলিন চৌধুৰী ছাৰৰ পৰা আচ্ছা উজান বজাৰত তো তেখেতৰ পৰা আমি ড্ৰামা শিকি আমি কুমাৰ ভাস্কৰ নাট্য মন্দিৰ আমাৰ যিমানখিনি আছে গুৱাহাটীত মানে প্ৰায়বিলাকত আমি নাটক কৰিলোঁ কৰাৰ পিছত তেতিয়া এটা হেঁপাহ আহে ন যে কেমেৰাত কৰোঁ তো কেমেৰাত আহিল কেমেৰাত মোক জয়ন্ত দা বুলি জয়ন্ত তালুকদাৰ বুলি এজন আছিলে তেতিয়া 5 পৰিচালকৰ 5 ছবি বুলি মানে এটা হেৰি আছিলে মানে এজন ডাইৰেক্টৰে 5খন মানে শ্বৰ্ট মুভি টাইপ মানে চিৰিয়েলবিলাকত বিচাৰিছিলে মানে টিভিত বিচাৰিছিলে তো প্ৰথম কেমেৰাৰ সন্মুখত মই জয়ন্ত তালুকদাৰ বুলি তেখেতে মোক আনিছিলে কাৰণ মই চন্দ্ৰপুৰত থাকোঁতো মই চন্দ্ৰপুৰৰ ল'ৰা তেখেতো চন্দ্ৰপুৰত থাকে চ' তেখেতে মোক সেই চান্সটো দিছিলে প্ৰথম কোনখনত আপুনি অভিনয় কৰিছিল 5 পৰিচালকৰ 5 ছবি বুলি এখন ছবিয়ে নহয় তাতে তাৰমানে এজন ডাইৰেক্টৰে 5টাকে এপিছড কৰিছিলে তাৰমানে সেই এপিছড মানে মই 4-5টামান কৰিলোঁ তাৰমানে তো তেনেকৈ প্ৰথম জয়ন্ত তালুকদাৰ তেখেতে কৰিলে সেইটো তাৰপিছত চিৰিয়েলত আহিলোঁ FIR-খন যে আছে FIR-খন চবে পায়ে চাগে FIR-খনত মই বহুতকেইটা এপিছড কৰিলোঁ তেতিয়া পিছত মই চাকৰি পোৱাই নাই তাৰপিছতে তেতিয়া অপূৰ্ব ডেকা দাই মোক হেল্প কৰিলে তাৰপিছত তেনেকৈ আহিলোঁ আহি তাৰপিছত মই চাকৰি পালোঁ তাৰমানে অভিনয়টো আপোনাৰ আগত আৰু চাকৰি হ'ল পাছত পিছত হৈছে এতিয়া আপুনি অভিনয় জগতখনক লৈ আপুনি সুখীনে কৰি আছোঁ সুখী বুলি ক'ব নোৱাৰোঁ কাৰণ কিয় মানুহৰ সুখ বিচাৰটোতো বহুত খুব নাপায় ন মানে সন্তুষ্টি পাব পাৰে সুখটো বৰ বিচাৰি লোৱাটো বহুত জটিল তো মানুহে যিমান হয় কেতিয়াবা সুখ বিচাৰোতে পায় সংসাৰৰ দুখৰ গতিকে বহুত সুখটো আপুনি যেনেধৰণে লৈছে আমি ভাবিছোঁ সেইটো আপোনাৰ কাৰণে ছেটিছফাইড সেইটোৱে সন্তুষ্টি পাইছোঁ আৰু বাচিটি আৰু কৰিব বহুত বাকী আৰম্ভ কৰিছোঁ কৰাৰ নিচিনাই হৈছে তো তেনেকুৱা আৰু আপুনি তাৰ পাছতে পুলিচ বিভাগত জইন কৰিলে চাকৰি হিচাপে আপুনি পুলিচ বিভাগত চাকৰি কৰিলে এতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হৈছে পুলিচ বিভাগৰ চাকৰি কৰি অভিনয় জগতখনৰ বিষয়ে আপোনাৰ মনত নপৰে নে কেতিয়াবা পৰে সেইকাৰণে মই কণ্টিনিউ কৰি আছোঁ কাৰণ কি হ'ল যেতিয়া মই 2008ত পালোঁতো নৰ পৰা আমাৰ জনাই ট্ৰেইনিংটো তেতিয়া মানে মোৰ এখন অলপকৈ তাৰমানে মই উঠিহে আছিলোঁ তেতিয়া VCDৰ দিন আছিলে আচ্ছা তো VCD 2-3খনৰ কথা হৈছিলে তাৰপিছত কেঁচাখনত তুমি চাইনো কৰিলোঁ কেঁচাখন বুলি যিখন নৱজ্যোতি শইকীয়াৰ এইখন চাইনো কৰিলোঁ কিন্তু মই চাকৰি ট্ৰেইনিঙত যাব লগা হ'ল ট্ৰেইনিঙত যোৱাৰ পিছত চব কেঞ্চেল তাৰপিছত ট্ৰেইনিঙত থকাৰ পিছত তাৰপিছত 12-13ত মই আকৌ গুৱাহাটী আহিলোঁ ট্ৰেন্সফাৰ লৈ তো গুৱাহাটী আহি 13ৰ পিছত তেতিয়াতো গোটেই মানে চেঞ্জ হৈ গ'ল গোটেই মানে আমাৰ ইণ্ডাষ্ট্ৰিটো টোটেলি চেঞ্জ VCD শেষ হ'ল মানে একোৱেই নাই অকল গান তেতিয়া গানত আহিল 13-14 মানত গান তেতিয়া মই নতুন টাইপ হৈ গ'লোঁ তেতিয়া আহি মানে কোনো পাত্তাই পোৱা নাই তাৰমানে চেইনটো চিঙি গ'ল ন আগতে চেইন চিষ্টেম থাকে ন এইটো লাইনত তো মই কাকো চিনি নাপাওঁ পুৰণা মানুহখিনিও মানে ক'ত গায়ব হ'লোঁ কি হ'লোঁ তো তেনেকৈ থাকি এবছৰমান থকাৰ পিছত নৱজ্যোতি শইকীয়া বুলি যিজন দাদা আছিলে কেঁচাখনত যে মোক কৈছিলে তেখেতে এটা গান দিলে প্ৰথম ননৈ বুলি
এইটো মায়ঙৰ ফালে শ্বুটিং হৈছিলে প্ৰথম গান মই সেইটো কৰিলোঁ গান কৰিলো মানে কি কৰিলে তাত? গান আমাৰ গানত অভিনয় কৰিলোঁ অভিনয় কৰিলে গানত অভিনয় কৰিলোঁ গান অভিনয় কৰিবলৈ যাওঁতে গানটো গাবও লাগে নেকি? না লিপচিংটো দিব লাগে লিপচিংটো দিব এইটো বৰ ডাঙৰ কথা নহয় এইটো বিৰাট আৰু লিপ মানে ওঠৰ সেইটো লিপৰ লগে লগে আপুনি ডান্স কৰিব লাগিব ডান্স কৰিব লাগিব কথা ক'ব লাগিব এক্সপ্ৰেছন দিব লাগিব এক্সপ্ৰেছন দিব লাগিব অলপ জটিল অভিনয়টো ইমান সহজ নহয় সহজ নহয় এইখিনিতে আমি ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ ৰংমেলা টিভিৰ আঁৰৰ এজন ব্যক্তি নীল নয়ন তেখেতে গীত পৰিচালনা কৰে গতিকে সেই নীল নয়নৰ গীতৰ আধাৰত ব্ৰজেন ভাইকনে অভিনয় কৰিছে গতিকে তেওঁ আমি নীল নয়নৰ কোনটো গীতত অভিনয় কৰি আপুনি সুখী হৈছিলে আমাক জনাবচোন বহুতকেইটা আছিলে নীল নয়নৰ লগত বহুতকেইটা গান কৰিছোঁ নহ'লে মইতো অসমৰ 2-4জনমান পৰিচালকৰ বাহিৰে গোটেইকেইজনতে কৰিছোঁ তাৰ উপৰি নীল নয়নৰ মানে পৰিচালনাত বহুতকেইটা গান কৰিছোঁ আৰু মই নীল নয়নৰ কথা এটা কওঁ আকৌ এবাৰ দিয়া নাই বুলি গান এটা আছিলে তেতিয়া অলৰেডি মই মানুহে জানে 2-4জনে জানে কিন্তু সেই গানটোৰ পৰা মোক মানুহে আৰু বেছি জনাইছিলে গানটো ভাল হৈছিলে আচ্ছা আচ্ছা নীল নয়নৰ গানটোৰ পৰা আপুনি নীল নয়নৰ নিজে অনুভৱ কৰে যে মই এটা ষ্টেপ আকৌ ওপৰত যোৱাৰ মোৰ ফিল হৈছে গৌৰৱৰ কথা নীল নয়নৰ নীল নয়নক লৈ গৌৰৱ কৰা মানে আমাৰো গৌৰৱ ৰংমেলা টিভিৰ এজন ভিডিঅ' এডিটিঙৰ বা কেমেৰাৰ পাছৰ বা গোটেই সৃষ্টিৰ আঁৰৰ এজন ব্যক্তি একদম 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 গতিকে আপোনাকো আমি ধন্যবাদ জনাইছোঁ নীল নয়নৰ লগত একেলগে কাম কৰাৰ কাৰণে মানে নীল নয়নটো নীল হি নয়ন অলছো মাল্টি টেলেণ্টেড তাৰ নামেই কয়তো নীল নয়ন তেওঁৰ কোনো উপাধি নাই ইয়েছ আপোনাৰ উপাধি নাই নীল নয়নৰ উপাধি নাই এইটো 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 এটা অলপ ক্ৰিটিকেল ৰহস্যৰ মাজত আছে আমি সেই ৰহস্য এদিন ফাদিল কৰিম হা গতিকে আপুনি যিয়ে নহওক বাৰু অভিনয় কিমান বছৰ আপুনি আৰম্ভণিটো কিমান দিন কৰিলে কিমানখন এতিয়ালৈকে ধাৰাবাহিক বা এনেকুৱা ধৰণৰ চিনেমাত আপুনি অভিনয় কৰিলে মই ফিল্মতটো কৰা নাই চিনেমাত মই কৰা নাই মিছা নকওঁ তাৰপিছত ধাৰাবাহিকটো ভালেইখন হ'ল 10-12খন মানৰ বেছি হ'ল চাগে কিন্তু বহুত দীঘলীয়াকৈ নোৱাৰোঁ কাৰণ যিহেতুকে মই প্ৰফেচনেলি পুলিচত কৰি আছোঁ তো সেইকাৰণে মানে চিৰিয়েলটো কৰিলে বহুত দীঘলীয়া হয় আৰু আমাৰ ক্ষেত্ৰত মানে ছুটি লোৱা পাৰ্মিশ্যন লোৱা চাকৰিৰ বহুত অসুবিধা হয় কাৰণে চিৰিয়েলটোৰ পৰা অলপ আঁতৰি আছোঁ সৰু সৰুকৈ কৰি আছোঁ আপুনি এই এখন জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টতো এবাৰ আপোনাৰ মুখখন দেখা পাইছিলোঁ কি সেইটো বিষয়ে অকণমান কওকচোন তেতিয়া বেহৰবাৰী ইমান বেছি মানে পপুলাৰ হোৱা নাই বৰ্তমান যিমান আচ্ছা কিন্তু তেতিয়া জানে আৰু মানুহে তো তেতিয়া হেৰি একেলগে হেৰিখনো আছিলে ভাড়াঘৰ আছিলে তো তেতিয়া মই ভাড়াঘৰ কৰিলোঁ প্ৰথমতে ভাড়াঘৰখন কৰি ভালে কেইটামান কৰিলোঁ পিছত চেতনা বাও আছিলে সেই এপিছড কেইটাত আচ্ছা তো আমি একেলগে বহুতকেইটা এপিছড কৰাৰ পিছত তেতিয়া চকুত পৰাৰ পিছত তাৰপিছত তেতিয়াতো মই চাকৰি কৰি থাকোঁ চাকৰি কৰোঁতেই তাৰপিছতেই হেৰি হ'ল যে তাতে মাতিলে মহম্মদাই মাতাৰ পিছত তাতে গ'লোঁ তাতে কৰিলোঁ কেইটামান এপিছড কৰিলোঁ কিন্তু সময়ৰ নাটনিৰ কাৰণে বাদ দিব লগা হ'ল আৰু সেইটোৱে আৰু তাৰপাছতে আপুনি এগৰাকী চিত্ৰশিল্পী হয় চিত্ৰশিল্পী বা চিত্ৰ জগতৰ এই জগতখনত আপুনি কেনেকৈ পদাৰ্পণ কৰিছিল সেইটো এটা ক'ব লাগে একচুৱেলি মই চিত্ৰশিল্পী বুলি মই নকওঁ মই ছবি আঁকো ছবি অঁকা মানে এটা চখ এইটো বাৰু প্ৰফেচনেলি লোৱা নাই এতিয়ালৈকে তথাপিও মানে কি ছবি অঁকাটো মোৰ সৰুৰ পৰাই ইচ্ছা আছিলে কিন্তু মোক ইনস্পায়াৰ কৰিলে আমাৰ চন্দ্ৰপুৰৰে ৰঞ্জু দা বুলি সেই দাদাজনে তাৰমানে ইমান ধুনীয়া হাতৰ আখৰ ইমান ধুনীয়া ছবি আঁকে তো মই তেখেত মানে এতিয়াও কওঁ তেখেত মোৰ মানে কি দ্ৰোণাচাৰ্য আনুষ্ঠানিকভাৱে তেখেতৰ পৰা মই একো শিক্ষা লোৱা নাই কিন্তু ফ'ল' কৰি তো তেখেতৰ ছবিৰ বিষয়ে তো কৰিলোঁ তাৰপিছত আমি নীলপৱন বৰুৱা ছাৰৰ তাত মই শিকিলোঁ আৰ্টিষ্ট গিল্ডত কৰি এক্সিবিশ্যনো বহুত কেইখন কৰিলোঁ নিজাকৈ কলাক্ষেত্ৰতো কৰিলোঁ কলাক্ষেত্ৰতো মই এখন দ্য গড গিফ্ট বুলি এখন ছবি আছে সেইখনে ভাল চৰ্চা পাইছিলে এটা সময়ত তাৰমানে তাতে নীলপৱন বৰুৱা ছাৰ আছিলে তেতিয়া তাৰপিছত তেনেকৈ ছবিত এতিয়া পিছে কমি গ'ল তথাপিও কৰোঁ মাজতে মই ছবি ৰিলেটেড তাৰমানে মই বেনাৰ চাইনবোৰ্ড এইবিলাকো লিখিছিলোঁ কমাৰ্চিয়েল আৰ্টতো আছিলোঁ মই এডভাৰটাইজিং এজেঞ্চি এটাও খুলিছিলোঁ চাকৰি নাপাওঁতেই
মই ঠিকেই কৈছোঁ, আপুনি জীৱনত মানে বহু বিভক্ত, মানে বহু প্ৰতিভাৰ অধিকাৰী। তদুপৰি আপুনি হেৰি কৰে নহয়, ভাল কবিতা লিখে, কবিতা পাঠ কৰে, সুন্দৰ আপোনাৰ কণ্ঠৰে কবিতা আপুনি পৰিৱেশন কৰা আমি গম পাইছোঁ। আপুনি কবি হিচাপে কেতিয়া আত্মপ্ৰতিষ্ঠা লাভ কৰিলে? এইটোতো মই কবি হ'ব পৰা নাই, কবি হ'ব কৈছোঁ লিখোঁ, কবিতা লিখোঁ বা স্তৱক কিছুমান এটা স্তৱক গাই দিয়কচোন, আপোনাৰ ভাল লগা কবিতা মনত আছেনে? আছে, এটা গাই দিয়কচোন স্তৱক এটা। একদম বৰষুণক লৈ লিখোঁ, বৰষুণ দি থাকেতো, বৰষুণৰ ছিজন আহিছে। কালি ৰাতি গছৰ শিপালৈ বৰষুণ, লগতে ধুমুহাও আছে। কালি ৰাতি গছৰ শিপালৈ বৰষুণ, লগতে ধুমুহাও আছে। আৰু তুমি সুধিছা আজি মই কিয় আতুৰ ব্যাকুল তোমাৰ প্ৰতি। বহুত তাৎপৰ্যপূৰ্ণ, প্ৰতিটো শব্দই সাংঘাতিক কিছু অৰ্থ বহন কৰি লৈ যায়। কবিবিলাকৰ সেইকাৰণে মনবিলাক বুজিবলৈ অলপ জটিল। কবিয়ে এটা শব্দত কি কয় আমি ঘপকৈ কৈ দিব নোৱাৰোঁ, বা যি হওক আপুনি কবি হিচাপেও প্ৰতিষ্ঠা লাভ কৰিছে, বা আপুনি আগ্ৰহ প্ৰকাশ কৰিছিলে সাহিত্য জগতৰ এটা অবিচ্ছেদ্য অংগ। খুব আপোনাৰ ভাল লাগিলে এই কথাখিনি শুনি। এতিয়া তাৰ লগে লগে আপুনি ভাল এনাউন্সাৰ, ঘোষক, আপুনি বহু মঞ্চত ঘোষকৰ কাম কৰিছে। আৰু ঘোষক হিচাপে আপুনি মানে কেনেকৈ আপুনি আগবাঢ়ি গ'ল ঘোষক হ'বলৈ? ঘোষক হিচাপে যোৱা এটা কাহিনী আছে, যদি অলপ সময় লৈ কৈ দিওঁ। কাহিনীটো কওক। আমাৰ তাতে লক্ষী পূজা এখন পাতে, তাতে তাৰমানে ডেন্স কম্পিটিশ্যন পাতে, তাতে তাৰমানে মোক জাজ মাতে, জাজ নহ'লে এনেই বিশিষ্ট অতিথি হিচাপত মাতে। তো সেইদিনাখন কি হ'ল, যিজন ছোৱালী এজনী আছিলে, ছোৱালীজনীয়ে তাৰমানে যিজনে হেৰি কৰিব, তাই কিবা পৰিলে নে কিবা এটা ইনচিডেণ্ট এটা হ'ল, য'ত নেকি তাই আহিব নোৱাৰিলে। তো কোৱা মানুহ নাই। ফাৰ্ষ্ট য'ত মই মাইক্ৰফোন হাতত লৈছিলোঁ এজ এ ঘোষক হিচাপে, তেতিয়া তাৰমানে এই ছোৱালীজনী আহিব নোৱাৰিল। এতিয়া মোৰ নিজৰে লোকেল, যেতিয়া তাতে মই জাজ হিচাপে মাতিছিলোঁ, মই জাজ নকৰোঁ, এতিয়া মই ঘোষণাটো কৰি দিওঁ আৰু। তাতে সেইখিনি সময়ত 2-4জন মানুহে মোক চিনিও পায়, তাৰমানে অঞ্চলৰ মানুহখিনি যে ভাইকন বৰজন। তো মোক মানে ইমান ফেচ টু ফেচ দেখা নাই মঞ্চত। যেতিয়া মই কথা কোৱা আৰম্ভ কৰিলোঁ, মানুহবিলাক বিৰাট ভাল পালেচোন। তেতিয়া মই ভাবিলোঁ, এতিয়া ঠিক আছে, জাজটো কৰোঁৱেই বাৰু, অ'কে। তো জাজ কৰি থাকিলে মানুহবিলাক পিছতে থাকে দেখোন, মোক দেখা নাপাব। তো তাতকৈ ভাল দেখোন মই ষ্টেজৰ ওপৰত থাকিলেচোন মানুহবিলাকে বেছি ভালকৈ চিনি পায়। তাৰ পিছদিনাখনৰ পৰা চবেই কয়, বা কালি ধুনীয়াকৈ কথা কৈছা, কালি ভাল লাগিলে কথাবিলাক শুনি, বা তুমিও যে এইটো কাম কৰা গম নাপাওঁ। তো সেইটোৰ প্ৰতি মোৰ আকৰ্ষণটো বেছি বাঢ়িলে। মঞ্চৰ ওপৰত থাকিলেচোন পাব্লিকৰ মুখামুখি হৈ থাকিব পাৰি, তো এইটোৱে কৰি চাওঁচোন। তো তেনেকৈ আৰম্ভ কৰিলোঁ। তো ভগৱানৰ কৃপাত 200-250 মানৰ ওপৰত মানে ভাল মানে মাতি নিয়া আৰু মানে 200-250ৰ ওপৰত মই মঞ্চত ঘোষক হিচাপে অনুষ্ঠান বহুতখিনি কৰিলে। ভাল কথা। আপুনি এই সকলোবিলাক ধৰি ৰখাটোৱেই বহুত ডাঙৰ কথা। আপুনি এনেই আপোনাৰ জন্ম ক'ত হৈছিল বা ডাঙৰ দীঘল ক'ত হৈছিলে আপুনি? আচলতে আমি একদম অৰিজিনেল টিহু, মাখিবাহা বুলি বস্তুছে, তাতে দেউতাৰ ঘৰ, মাৰো ঘৰ তাতে। কিন্তু আমাৰ জন্ম চন্দ্ৰপুৰত। আমি চন্দ্ৰপুৰৰ পৰা ডাঙৰ হৈছোঁ, চন্দ্ৰপুৰৰে ল'ৰা, চন্দ্ৰপুৰৰ মানুহ। মানে চন্দ্ৰপুৰ চিনি পাই চাগে সকলোৱে, গোটেই ধুনীয়া ঠাই। আমি তাতে বহুত শ্বুটিং কৰোঁ, বহুত মানুহ গৈ থাকে। তো চন্দ্ৰপুৰতে তাতে আপুনি মানে শিশুকাল, শিক্ষাকাল, শৈশৱকাল মানে চন্দ্ৰপুৰতে কৰিলে গোটেইখিনি। অভিনয় জগতলৈও তাৰ পৰাই আহিলে। আপুনি এগৰাকী ভাল চিত্ৰশিল্পীও তাৰ পৰাই হ'ল, কবিও তাৰ পৰাই হ'ল, ঘোষকো তাৰ পৰাই হ'ল, নহয় জানো বাৰু? ভাল লাগিছে আপোনাৰ। আৰু এটা আপোনাৰ প্ৰতিভাৰ কথা আমি গম পাইছিলোঁ, মডেলিং কৰে আপুনি। হয়, মডেলিং কৰোঁতে প্ৰথমতে শ্ব' ষ্টপাৰ হিচাপে মাতে। শ্ব' ষ্টপাৰ যিটো কয়, মানে এজ এ গেষ্ট, মানে শ্ব' ষ্টপাৰ হিচাপে মাতাৰ পিছত তাৰমানে কি, তেতিয়া ভাবিলোঁ অ'কে, শ্ব' ষ্টপাৰটো ভাল, মানে ভাল মানুহকেই মাতে দেই। বাকী মডেলছখিনিও থাকে, তেখেত মানে চেলিব্ৰিটি টাইপ আহে। কিন্তু শ্ব' ষ্টপাৰটো কম সময় পায় মঞ্চত থাকিবলৈ। আৰু মোৰ বেছি ভাল লাগিলে ডিজাইনাৰবিলাকে যিটো ড্ৰেছ দিয়ে যে, সেই ড্ৰেছটো পিন্ধি মই এতিয়া মঞ্চত অলপ বেছি সময় থাকিব পাৰোঁ। তাৰমানে সেইটোৰ প্ৰতি মোৰ লালসাটো বাঢ়িল, যে মই মঞ্চত বেছি সময় থাকোঁ,
আৰু ডিজাইনাৰ বেলেগ বেলেগ কাপোৰ পিন্ধো ন নৰ্মেল কাপোৰ নিপিন্ধে তে কমচে কম মই তাতে থাকিলোঁ সেইটোৰ প্ৰতি আকৰ্ষণ হ'ল। বাঢ়ি গ'ল ৰঙীন কাপোৰ থাকে ফটোবিলাক পোৱা যায় তাৰমানে মডেলিঙৰ আপুনি মানে এখন নতুন পৃথিৱীলৈ গুচি নতুন পৃথিৱী গুচি গ'লো প্ৰথমতে আছিল শ্ব' ষ্টপাৰ হিচাপে মাতিছিলে কাৰণ যেতিয়া এক্টৰ হিচাপত বা এংকাৰ হিচাপত মোক চবে জানে যিমানখিনি জানে তো জানা মানুহখিনি মোক শ্ব' ষ্টপাৰ হিচাপে মাতিছিলে কিন্তু মই শ্ব' ষ্টপাৰ নহয় মই নৰ্মেল মডেল হ'ম তো নৰ্মেল মডেল হিচাপে কৰিলোঁ তো এতিয়া মডেলিং কৰি আছোঁ তেনেকৈ আৰু আপোনাৰ এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ জুবিন দাৰ বিষয়ে আমি নুসুধিলে বৰ অপৰাধী যেন লাগিব জুবিন দাৰ লগততো আপুনি কাম কৰিছে বুলি আমি গম পাইছোঁ আপুনি কেতিয়া কেনেধৰণে জুবিন দাক লগ পাইছিলে বা কাম কৰিছে আৰু বৰ্তমান যি পৰিস্থিতি জুবিন দাৰ ন্যায় বিচাৰি আমি হাহাকাৰ কৰি আছোঁ আপোনাৰ দৃষ্টিত জুবিন দাৰ বিষয়ে অকণমান কওকচোন পোনপ্ৰথমে কওঁ জুবিন দাটো জুবিন দা জুবিন দা হ'ল আমাৰ সংস্কৃতি জগতখনৰ মানে অভিভাৱক বুলি ক'ব লাগিব বৰ্তমান আমাৰ চামৰ মানুহখিনি যুৱ প্ৰজন্মৰ চ' তেখেতে যিমানখিনি কৰি গৈছে যথেষ্টখিনি কৰি গৈছে আমাৰ অসমীয়া সাংস্কৃতিক জগতখনৰ কাৰণে চ' সেইটোতো নুই কৰিব নোৱাৰি তেখেতৰ মই কাম কৰাৰ অভিজ্ঞতা ভালেখিনি আছে তেখেতৰ গানত মই অভিনয় কৰিছোঁ 3-4টামান গানত অভিনয় কৰিছোঁ তাৰোপৰি মঞ্চত মানে মই যেতিয়া ঘোষক হিচাপে থাকোঁ তেখেতে যে ছিংগাৰ তো তেনেকৈ আমি বহুত কেইখন অলমষ্ট 6-7খনমান আমি ষ্টেজ মানে একেলগে একেটা ষ্টেজতেই আমি দুজনে 6খনমান 7খনমান হ'ব কৰিছোঁ তো তেখেতৰ লগত শিকি থাকিব পাৰি তেখেতে কেনেকৈ কোনটো শব্দ কেনেকৈ ক'ব লাগে ইফালে মোক মানে তই বুলি মাতিছিল আমি সৰু যেতিয়া তই কথাখিনি ভাল কওঁ কিন্তু এইটো শব্দ এইটো কাৰণ কিয় মই কওঁ মোৰ এতিয়া মনত আছে চমৰীয়াত এটা অনুষ্ঠানত থাকোঁতে মই অহাকালি শব্দ কৈ আছিলোঁ যে অহাকালি এনেকুৱা হ'ব অহাকালি তেনেকুৱা হ'ব কি কৈছে এইফালে জুবিন দা ভাইকনটো তাৰমানে ভাইকন কিবা বেলেগ ধৰণে এটা উচ্চাৰণ কৰিছিলে কৈছে এইফালে একচুৱেলি অহাকালি বুলি শব্দ নাই কালিলে কাইলৈ বা কালিলে সেইটো শব্দ ইউজ কৰিবি অহাকালি বুলি শব্দ নাই কিমান সাৱধান আছিলে শব্দ প্ৰয়োগত দেখিছে আৰু তেখেতে জুবিন গাৰ্গ হয় আমাক নকলেও হ'লহেঁতেন কথাখিনি কিন্তু তেখেতে বাৰে বাৰে ভুলটো কোৱাৰ কাৰণে তেখেতে মোক মাতি আনি কৈছে যে এইটো শব্দ নকবি কয় কিন্তু এপ্ৰুভত শুদ্ধ নহয় তো ধুনীয়াকৈ বুজাই দিছিলে তো তেনেকুৱা সৰু সৰু বহুত বস্তু শিকায় বা এনেও লগ যে হ'ল আপোনাৰ জুবিন দাক কেনেকুৱা লাগে আপুনি জুবিন দা হিচাপে কেনেকুৱা আপুনি কি বুলি ক'ব তেখেতৰ বিষয়ে জুবিন দাটো মই ক'ম সৰু ল'ৰা আমিয়ে অলপ গহীনত থাকোঁ নেকি ইণ্টাৰনেলি বা সৰু ল'ৰা মানে কেঁচুৱাৰ নিচিনা কথা বাৰ্তা আচৰণ সকলো কেঁচুৱাৰ নিচিনাই নহয় জানো আৰু সেইটো এটা সত্তাক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল আৰু এতিয়া আমি ন্যায় বিচাৰি হাহাকাৰ কৰি আছোঁ আপুনি ন্যায় বিষয়ে কিবা ক'ব নেকি আপুনি আপোনাক মই পুলিচি হেৰিয়াত সোধা নাই কথাটো জাষ্ট এগৰাকী তেখেতৰ ফেন হিচাপে তেখেতৰ অনুৰাগী হিচাপে সুধিছোঁ ঠিক আছে মোৰ ফালৰ পৰা কওঁ ন্যায়টোতো আমাক লাগে তাৰ আগতেই মই জানিব ইচ্ছা আছে বা বহুতৰ জানিব ইচ্ছা চাগে যে আচলতে হৈছিল কি আৰু হৈ আছিল কি তাতে কি হৈছিল বা কেনেকৈ হ'ল কিয় হ'ল সেইটো আৰু সেইটো প্ৰথমতে জানিব লাগিব তাৰপিছতহে আমাক ন্যায় মানে কি দুখীয়া শাস্তি পাব লাগে ন্যায় সেইটোৱে বা জুবিনদাৰ ক্ষেত্ৰত বিচাৰটো সুফল হ'ব লাগে এতিয়া একচুৱেলি আমি এইখিনিয়ে গম নাপাওঁ যে সেই ছিংগাপুৰত সেইদিনাখন কি হৈছিল আৰু কেনেকৈ হৈছিলে প্ৰথমতে আমি সেইখিনি জানিব লাগিছিলে আৰু ভিডিঅ' ক্লিপবোৰে আমাৰ অনুসন্ধিৎসু মনটো বঢ়াই তুলিছে ভিডিঅ' ক্লিপ আমাক লাগে আমি সেইটোৱে বিচাৰি আছোঁ আৰু সেইটোকে তাৰপিছত ন্যায়ৰ কাৰণেতো আমি লাগিয়ে আছোঁ বহুত ঠাইত আমি গৈছোঁ ন্যায়ক লৈ ন্যায় বিচাৰি ভাল হওক ন্যায় সেইটো লাগে শান্তি লাভ কৰক আৰু কথাটো হ'ল সেইটো তেওঁতো নাইকিয়া হৈ গ'ল তেওঁৰ নাইকিয়া হৈ যোৱাটো আমি সহ্য কৰিবই নোৱাৰোঁ তথাপি হৈ গ'ল যিহেতু গতিকে এতিয়া ভৱিষ্যতৰ কামখিনি আগবাঢ়ি যাব লাগে সুবিচাৰ এটা হওক জুবিনদাৰটো হয় সেইটোৱেই কামনা কৰিছোঁ আৰু
শেষত আপোনাক সুধিব খুজিছোঁ, আপোনাৰ বহুমুখী প্ৰতিভা আছে। এই প্ৰতিভাবিলাক আপোনাৰ লৈ আপোনাৰ জীৱনৰ কিবা লক্ষ্য আৰু উদ্দেশ্য আছে নেকি, বা ভৱিষ্যত প্ৰজন্মৰ কাৰণে আপুনি কিবা বাণী, কিবা মেছেজ দিব বিচাৰে নেকি? মই বাৰু মোৰ লক্ষ্য আছে, কিন্তু মই ক'বহে পাৰিম মই কেনেকৈ কৰিম বা মোৰ ফিউচাৰ প্লেন দেখি, কিন্তু ভৱিষ্যত যিখিনি আহিব উঠি অহা ল'ৰা ছোৱালী তাহাঁতক মই ক'ব পৰা হোৱা নাই, ইমানখিনি দৃষ্টতা মই নকৰোঁ। তথাপিও মোৰতো পৰিকল্পনা আছে ভালেখিনি, বিশেষকৈ সাংস্কৃতিক জগতত বা সাহিত্য জগতত যাতে এটা নাম হোৱাকৈ থাকিব পাৰোঁ। মানে মোৰ এমটো কি হয়, মোৰ নাতি ল'ৰা ছোৱালীও যাতে মোক চাব পাৰে যে বা কোনোবা লগৰ দুজন দেখাব পাৰে, এইজন মোৰ লগৰ, এইজন মানে মোৰ ককা আছিলে। তো এটা চিন ৰাখি থ'ব ইচ্ছা, কিন্তু তাৰে মাজতে এটা কওঁ, আমাৰ বৰ্তমান সমাজখনৰ ক্ষেত্ৰত মানে এনেকুৱা পৰ্যায়ত আমাৰ নিচিনা মানুহখিনিৰ ক্ষেত্ৰত কি হয়, আমি যেতিয়া কিবা কোনো যেতিয়া বনিম বা আমাৰ ছাকচেছ হ'ম, তেতিয়াহে মানুহবিলাকে আমাক হেল্প কৰিব আহে। কিন্তু যেতিয়া আমি কষ্ট কৰি থাকিম, সেইখিনি মানুহ কিন্তু আমাক সহায় কৰা, সহায়ৰ হাত আগবঢ়োৱা মানুহ বহুত কম পাইছোঁ। সেইটোতো বাস্তৱ কথা, সেইটো বাস্তৱ কথা, সেইটো আমিও স্বীকাৰ কৰোঁ। আমি যিটো সংগ্ৰাম কৰি আজি এই পৰ্যায়লৈ আহিছোঁ, আমিও বহুতো সংগ্ৰাম কৰি আহিছোঁ। এতিয়া আপোনাক আজি মাতি আনিছোঁ মঞ্চলৈ, আমি কথা পাতিছোঁ। আমাৰো ইচ্ছা আছে যে প্ৰতিভাবিলাক আমি বিকাশ কৰিব লাগে। আমিও চিন্তা কৰিছোঁ যে ৰংমেলা টিভিৰ যোগেদি আপোনালোকৰ নিচিনা বা আপোনালোকৰ তলৰ চামৰ শিশুসকলক আমাৰ প্ৰতিভাবিলাক আমি ইয়াতে আমি প্ৰদৰ্শন কৰাই পেলাই ভৱিষ্যতলৈ লৈ যাম বুলি ভাবিছোঁ। সেইটোৱে আমাৰ উদ্দেশ্য আছে, লক্ষ্য আছে। আৰু তাৰ কাৰণে যিটো আমি পাব লাগে ধৰক ৰাইজৰ পৰা, আমি সেইখিনি মৰম পাইছোঁ, কিন্তু আমি আমাৰ কথা নহয়, ভৱিষ্যত প্ৰজন্মক আগবঢ়াই লৈ যোৱাকৈ সকলোৰে সম্পূৰ্ণ সহযোগ আমি বিচাৰোঁ, নহয় জানো? আপোনাৰ উদ্দেশ্য সেইটোৱে উদ্দেশ্য। তাৰপিছতে লক্ষ্যটো ক'লোঁ, তাৰ এতিয়া কওঁ মই যে মানুহৰ ক্ষেত্ৰত দেই, মই নৱপ্ৰজন্ম বুলি নকওঁ, আমিও কিতাপ পঢ়িব লাগে। কিতাপ যিয়ে হওক, কিতাপ পঢ়িলে, আজি আপুনি যিটো মোক প্ৰশ্ন কৰিলে যে একাধিক্ৰমে অভিনেতা, ঘোষক, মডেলিং, ছবি আঁকো, কবিতা লিখোঁ বা 2-4টা যি লিখোঁ, তো মডেলিং, তো গোটেইখিনি যিমানখিনি কৰি আছোঁ, তাৰ আঁৰত এটা লাগিব নলেজ, জ্ঞান। আৰু জ্ঞান ক'ৰ পৰা আহে? কিতাপ পঢ়াৰ পৰা। মই কিতাপ ভালখিনি পঢ়োঁ। মই তাৰমানে কিতাপৰ নাম ক'লে কিন্তু মই আপোনাক ক'ব নোৱাৰিম, বুজিছোঁ যে কোনখন কিতাপ পঢ়িছে। কেনেকুৱা হয় মোৰ কিতাপ পঢ়াৰ পদ্ধতিটো কেনেকুৱা, কিতাপখন পালোঁ ন, এনেই পেজ নম্বৰ 72 এনেই পঢ়িলোঁ। কাৰণ গোটেই কিতাপখন পঢ়ি কাহিনীটো মুখস্থ কৰি মোৰ একো ফলপ্ৰসূ নহ'ব, মই কাহিনীটোহে জানিম। কিন্তু সেই পেজটোত এটা লাইন বা এটা শব্দ এনেকুৱা থাকিব য'ত আমাক কামত দিব। সেইকাৰণে মই প্ৰায় কি কৰোঁ, যিকোনো কিতাপ হওক, পেজ এটা উল্টাই সেই অকল এটা পেজে পঢ়োঁ, কাৰণ ইমান ধৈৰ্যও নাই বহুত কিতাপ পঢ়া। সেই পেজটোৰ পৰা, সেই পৃষ্ঠাটোৰ পৰা মই এটা শব্দ ডেইলি পঢ়োঁ, এটা শব্দ মই কালেক্ট কৰোঁ, বা এটা লাইন, যে লিখকজনে বা লেখিকাজনীয়ে এই লাইনটো ধুনীয়াকৈ লিখিলে বা কিয় লিখিলে বা কি প্ৰসংগত লিখিলে, এটা লাইন, যিকোনো এটা বাক্য মানে ফিল কৰোঁ। মই তেনেকৈ পঢ়োঁ, আৰু পঢ়োঁ বহুত চিৰিয়েলি কিতাপ পঢ়া বহুত কেইখন আছে, কিন্তু কিতাপ পঢ়িব লাগে, তেতিয়াহ'লেহে তাৰমানে বস্তুটো জানিব পাৰে, আৰু জানিলেহে কৰিব পাৰে। মোৰ দৃষ্টিভংগীৰে সেইটো তাৰমানে। ভাল লাগিলে আপোনাৰ লগত কথা পাতি, ভাল লাগিলে। আৰু আপুনি শেষত যিটো কথা ক'লে যে আমি জ্ঞান বঢ়াবলৈ হ'লে অধ্যয়ন কৰিবই লাগিব, আৰু অধ্যয়ন কৰাৰ পদ্ধতিটো আপোনাৰ চাবলগীয়া। কাৰণ কিতাপখনৰ এটা পৃষ্ঠা উলিয়াই আপুনি সেই পৃষ্ঠাটোৰ পুংখানুপুংখকৈ পঢ়ি তাৰ পৰা কিবা এটা শব্দ বা এটা বাক্য শিকি লয়। এইটো এটা বৰ ধুনীয়া কৌশল, ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা ভাল আদৰ্শ হ'ব বুলি ভাবিছোঁ। বেছি ডেইলি এটা শব্দও যদি আপুনি কালেক্ট কৰিব পাৰে, বহুত ডাঙৰ কথা হ'ব। তেনেকৈ আৰু গতিকে এতিয়া ভাইকন ব্ৰজেন ভাইকন এটা আপুৰুগীয়া আমাৰ কাৰণে সম্পদ, আৰু এই সম্পত্তি আমাৰ মাজত আহি যিখিনি কথা কৈ গ'ল, আমি সেইখিনি সদায় মনত ৰাখিম। আৰু আপোনাৰ ইয়াৰ পাছৰ খণ্ডত আপোনাৰ পৰা আমি সৰু সৰু অভিনয় বা ঘোষকৰ অভিনয়, ডাইলগ আমি শুনিম, নহয় জানো? সেইখিনি আশা কৰিলোঁ।
ভৱিষ্যত প্ৰজন্মৰ বাবে আপুনি আদৰ্শ হওক, আমি তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজি এই অনুষ্ঠানটো সামৰিছোঁ। নমস্কাৰ। ধন্যবাদ।